যোৱা মঙ্গলবাৰ গভীৰ নিশা আকাশখন আলোকিত কৰি আইকনিক ফেয়াৰমণ্ট মক্কা ক্লক ৰয়েল টাৱাৰ হোটেলখনত বিজুলীৰ পোহৰ পৰিল। ছৌদি আৰবৰ বিষয়াসকলে জনোৱা মতে এই ধুমুহাই ঘণ্টাত ৪৮ কিলোমিটাৰতকৈ অধিক বেগেৰে গেল ফ'ৰ্চ বতাহ আনিছিল। মঙ্গলবাৰৰ ধুমুহাত কোনো লোকৰ মৃত্যু হোৱা নাই। ইছলামৰ আটাইতকৈ পবিত্ৰ স্থান গ্ৰেণ্ড মছজিদৰ ঘৰ ছৌদি আৰবৰ মক্কা অঞ্চলত তীব্ৰ ধুমুহাৰ ফলত বিদ্যালয়সমূহ বন্ধ কৰি দিছে, যিটো অঞ্চলত নিশাটোৰ ভিতৰত প্ৰচণ্ড বৰষুণ আৰু বতাহৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল। গ্ৰেণ্ড মছজিদৰ মজিয়াত থকা ক'লা ৰেচমৰ আবৃত শিলৰ গঠন কাবাক প্ৰদক্ষিণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে হজযাত্ৰীসকলে প্ৰদক্ষিণ কৰিবলৈ চেষ্টা কৰাৰ ফলত সকলো মুছলমানে প্ৰাৰ্থনা কৰে। ছৌদি আৰবৰ বিষয়াসকলে জনোৱা মতে এই ধুমুহাই ঘণ্টাত ৪৮ কিলোমিটাৰ অধিক বেগেৰে গেল ফ'ৰ্চ বতাহ আনিছিল। নেশ্যনেল চেণ্টাৰ ফৰ মেট্ৰ'লজিৰ মুখপাত্ৰ হুছেইন আল কাহতানীয়ে জনোৱা মতে এই ধুমুহাই ঘণ্টাত ৮০ কিলোমিটাৰতকৈ অধিক বেগেৰে গেল ফ'ৰ্চ বতাহ আনিছিল। কাহতানীয়ে কয় যে ২০১৫ চনৰ ধুমুহাই গ্ৰেণ্ড মছজিদত ক্ৰেন খুন্দিয়াই ১০০জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোকৰ আহত হোৱাৰ দৰেই এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। মক্কাৰ বাসিন্দা আবু মাইদাই কয় যে তেওঁ বজাৰ কৰিবলৈ ওলাইছিল যেতিয়া তেওঁৰ সন্মুখতে সকলো ক'লা হৈ পৰিছিল, কাৰণ ধুমুহাৰ আটাইতকৈ ভয়াৱহতা আঘাত কৰিছিল। হঠাতে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁ পেলায় একো দেখা নাপালে, গতিকে ৰেডিঅ' কোৰাণ শুনিবলৈ ধৰিলে আৰু কি হৈ আছে বুজি নাপালে। আল কাকিয়াহাৰ মক্কা চুবুৰীয়াত ২৪ ঘণ্টাৰ ভিতৰত ৪৫ মিলিমিটাৰ বৰষুণ হোৱা বুলি বতৰ বিজ্ঞান কেন্দ্ৰটোৱে পূৰ্বতে টুইটাৰ নামেৰে জনাজাত এপছত প্ৰকাশ কৰা এটা পোষ্টত শ্বেয়াৰ কৰিছে আৰু ধুমুহাৰ সতৰ্কবাণী দিছে। ধুমুহাৰ উচ্চতাত গেলামালৰ বজাৰ কৰি থকা মক্কাৰ বাসিন্দা মহম্মদে কয় যে দৃশ্যটো অতি ভয়ংকৰ আছিল। কেইমিনিটমানৰ ভিতৰতে সকলো হৈ গ'ল যেতিয়া উন্মাদ ধৰণে বৰষুণ দিবলৈ ধৰিলে। আন এজন বাসিন্দা ইউছুফে কয় যে আগষ্ট মাহত সাধাৰণতে মক্কালৈ প্ৰচণ্ড বতাহ আহিছিল যদিও মঙ্গলবাৰে ধুমুহাটো তেওঁৰ মনত পৰা আটাইতকৈ বেয়া আছিল। বুধবাৰে পুৱালৈকে ফ্লেছ ফ্লাডিং বেছিভাগেই নোহোৱা হৈ গৈছিল বুলি প্ৰতিবেদনত কেৱল প্ৰথম নামহে উল্লেখ কৰে বাসিন্দাসকলে। তথাপিও মক্কা আঞ্চলিক চৰকাৰে এপছত কয় যে মক্কাৰ কিছু অংশত বিদ্যালয় বন্ধ কৰা হ'ব। এই লাৰ্ণিং প্লেটফৰ্ম শ্ৰেণীসমূহত অনুষ্ঠিত কৰা হ'ব সকলোৰে সুৰক্ষাৰ স্বাৰ্থত। বুধবাৰ বতৰ বিজ্ঞান কেন্দ্ৰই মক্কা অঞ্চল আৰু পশ্চিম ছৌদি আৰবৰ অন্যান্য ঠাইত বৰষুণ, বতাহ আৰু বজ্ৰপাতৰ সৃষ্টি কৰা সতৰ্কবাণী দিয়ে। ছৌদি প্ৰেছ এজেন্সিয়ে প্ৰকাশ কৰা অনুসৰি মঙ্গলবাৰে সন্ধিয়া মক্কা আল মক্ৰমৰ চুবুৰীয়াৰ বিভিন্ন ঠাইত ধুমুহাৰ সৈতে প্ৰচণ্ড বৰষুণৰ সৃষ্টি হৈছিল। ৰাষ্ট্ৰীয় বিজ্ঞান বতৰ কেন্দ্ৰই কয় যে আশা কৰিছিল যে মধ্যমীয়াৰ পৰা প্ৰচণ্ড ধুমুহা অব্যাহত থাকিব, যিয়ে প্ৰচণ্ড বৰষুণৰ সৃষ্টি কৰিব। শিলাবৃষ্টি, বৰষুণ আৰু সক্ৰিয় বতাহৰ সৈতে যিয়ে ধূলি বালি আৰু ফলত জাজান, আসিৰ, আল বাহা, মাক্কা আৰু মদিনা অঞ্চলৰ কিছু অংশ অনুভূমিক দৃশ্যমানতা সীমিত হৈ পৰিছে। ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ'ত দেখা গৈছে যে প্ৰচণ্ড বতাহৰ মাজত গ্ৰেণ্ড মছজিদ কাবা চক্ৰান্ত কৰিবলৈ তীৰ্থযাত্ৰীয়ে সংগ্ৰাম কৰি আছে। কিছুমানে ইফালে সিফালে উৰুৱাই দিয়া পৃথকীকৰণ বাধাসমূহ একলগ কৰিবলগীয়া হৈছে। এটা বহুলভাৱে শ্বেয়াৰ কৰা ভিডিঅ'ত কাবালৈ চাই থকা বিখ্যাত ঘড়ীৰ টাৱাৰটোত বিজুলীৰ আঘাত বন্দী কৰা হৈছে। অন্যান্য ভিডিঅ'ত দেখা গৈছে যে মক্কাৰ দক্ষিণে জেদ্দাত বৰষুণৰ ফলত হোৱা প্ৰচণ্ড বানপানী। যোৱা বছৰ তিতা বতৰৰ বাবে মক্কাত বানপানীৰ সৃষ্টি হোৱাৰ লগতে চহৰখনৰ গাড়ীসমূহ উঠুৱাই লৈ যায়, কিন্তু এইবাৰৰ দৃশ্য অতি ভয়ানক। ডাইৰেক্ট নিউজ অসম।